প্ৰমোদ বড়ো মানে এফচু মানে প্ৰমোদ বড়ো একে বস্তু ইয়াত কি ডিফাৰেঞ্চ আছে মুঠতে BTCটোত আমি ধ্বংস হ'বলৈ দিব নোৱাৰে সেইকাৰণে আমাৰ আজি এই জাগৰণটো হৈ আছে শ্ৰীৰামপুৰত চেণ্ডিকেটটো প্ৰমোদহে কৰি আছে বুলি কৈছোঁ মইতো এও নাজানো শ্ৰীৰামপুৰত ডেইলি পইচা লৈ থাকে বোলে 30 লাখ 40 লাখ প্ৰমোদ বড়োই পাই থাকে বোলে ডেইলি মুঠতে ভাল দুটা সমষ্টিও ভাল অহাকালি আমাৰ চিৰাঙত এটা আছে আৰু কোকৰাঝাৰত এটা আছে আমাৰ এই ৰেলী আৰু মিটিংটো চলি থাকিব আৰু আজিৰ দিনত গভৰ্ণমেণ্টটো কেনেকুৱা চলি আছে মই কৈছোঁ আপোনালোকক ইয়াৰ কোনো ডিফাৰেঞ্চ নাই আপচু মানে ইউপিপিএল মানে আপচু আৰু চৰকাৰটো আপচুৱে চলাই আছে আপচুৱে চলোৱা চৰকাৰৰ দিনত কেনেকৈ কোনোবা অনাবড়ো বা ৰাজবংশী বা কোনোবা বেংগলীসকলে বা মুছলিমসকলে কেনেকৈ ফেচিলিটি পাব মই সেইটোৱে কৈ আছোঁ ইয়াত ইউপিপিএল পলিটিকেল পাৰ্টিৰ নামহে আপচুহে মেইন ইউপিপিএল পলিটিকেল পাৰ্টি খালি নামতহে আছে আপচুহে মেইন আপচুৱে সেই চৰকাৰটো চলাই আছে মুঠতে জিৰ' মানে কি কয় ডেভেলপমেণ্টটো জিৰ' আৰু BTCটো ধ্বংস হ'বলৈ গৈ আছে আৰু BTCত আমি এনেকুৱা ধ্বংস হ'বলৈ নিদিম বুলিয়ে আজি এই ৰেলখন আমি ওলাই আছোঁ বাছ স্যার আপোনাক মানে বাজেট সেশনত এইবাৰো দেখা নাপালো 4-5 কি দৰকাৰ আছে আমাৰ BPF দলৰ লিডাৰ বনাই দিছে লেজিসলেটিভ এছেম্বলিত ডেৰাছা বসুমতাৰী লিডাৰ আছে লিডাৰে ৰিপ্ৰেজেণ্ট কৰি আছে তথাপি স্যার আপোনাক মানে এইবিলাক বাদে কৈ লাভ নাই আমাৰ হৈছে আমাৰ অভিযানটো যে BTC বাছক প্ৰমোদ বড়ো হাথাওক বাছ কাৰো লগত আমাৰ এলায়েন্স নাই কাৰো লগত এলায়েন্স নহ'ব কৈ আছোঁ আমাৰ বৰমাত ডিচিশ্যন হৈ গ'ল অলৰেডি BPF হিচাপে কাৰো লগত এলায়েন্স নকৰি পেলাইহে MP ইলেকশ্যন খেলিব স্যার এটা কনফিউশন আনি আছে যেনেকা BPF আৰু বঞ্চু বুলি কয় আৰু UPPL বুলি আৰু আপচু বুলি এইটো স্যার কনফারেন্সৰ কিয় বসাই এইটো মানে প্ৰায় কনফিউজন মই একো নাজানো আমাৰ দলত একটা আছে BSU ইয়ত আৰু ওমেন আছে মাইনৰিটি সেল আছে ৰাজবংশী সেল আছে কোচ ৰাজবংশী সেল আছে গোৰ্খা সেল আছে আদিবাসী সেল আছে এইটোকে মই জানো আৰু বেলেগ মই একো নাজানো তাৰমানে স্যার প্ৰমোদ বড়ো থকালৈকে আপুনি মানে প্ৰমোদ বড়ো মানে এফচু মানে প্ৰমোদ বড়ো একে বস্তু ইয়াত কি ডিফাৰেঞ্চ আছে মুঠতে BTCটোত আমি ধ্বংস হ'বলৈ দিব নোৱাৰে সেইকাৰণে আমাৰ আজি এই জাগৰণটো হৈ আছে শ্ৰীৰামপুৰত চেণ্ডিকেটটো প্ৰমোদহে কৰি আছে বুলি কৈছোঁ মইতো এও নাজানো শ্ৰীৰামপুৰত ডেইলি পইচা লৈ থাকে বোলে 30 লাখ 40 লাখ প্ৰমোদ বড়োই পাই থাকে বোলে ডেইলি